জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব। জিকিবতো নোৱাৰিবই, ওলটাই আপোনাৰ সন্মানহে যাব। দুখীয়া মানুহৰ ডিগ্ৰী কম থাকে আৰু অভিজ্ঞতা বেছি থাকে। আপোনাক কোনোবাই অপমান কৰিলে তেওঁক মাথো উপেক্ষা কৰা। মনত ৰাখিব, কুকুৰে মানুহক কামুৰিলেও মানুহে কেতিয়াও কুকুৰক নাকামুৰে। চাকৰি পাব বুলি নহয়, জ্ঞান আহৰণ কৰিবলৈহে ল'ৰা ছোৱালীক পঢ়াব লাগে। তেতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে সৰু কাম কৰিবলৈও লাজ নকৰিব। জীৱনটো সুন্দৰ হ'ব। জীৱনত যিজনে আপোনাক বিশ্বাস কৰে তেওঁক মিছা নক'ব, আৰু যিজনে মিছা কয় তেওঁক বিশ্বাস নকৰিব। মানুহৰ মুখৰ কথা প্ৰায় ধাৰযুক্ত চুৰিৰ নিচিনা, যিয়ে মানুহক বাহিৰৰ পৰা নহয় ভিতৰৰ পৰাহে ক্ষত বিক্ষত কৰে। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কিন্তু আজিকালিৰ বেছিভাগ মানুহেই টকাৰ পিছতহে বেছি দৌৰি ফুৰে। আপোনাৰ হাতত থকা সময়খিনি সৰ্বোত্তম ব্যৱহাৰ কৰক। যদি আপুনি ভাল হ'বৰ বাবে অপেক্ষা কৰে তেন্তে আপোনাৰ গোটেই জীৱনটো কমি যাব। ছোৱালীৰ ৰূপত কেতিয়াও ভাল নাপাব, ছোৱালীৰ গুণতহে ভাল পোৱাটো প্ৰয়োজন। মনত ৰাখিব, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীহে বিয়া গুচাব পাৰে। গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। অকলে থাকিবলৈ শিকা, কাৰণ এই পৃথিৱীত কোনো কাৰো আপোন নহয়। সকলো মানুহে একোজন স্বাৰ্থপৰ। তিনিজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে। 1. যিয়ে ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ নামত বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা দিব নাজানে। আঘাতবোৰ আপোন মানুহবোৰেই দিয়ে, অচিনাকি মানুহবোৰে ভৰিখন লাগিলেও ক্ষমা খোজে। পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটো হৈছে চিন্তা, যিটোৱে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ লৈ যায়। এজন মানুহে আন এজনৰ বদনাম তেতিয়াহে কৰে যেতিয়া সেইজনৰ সমান হ'ব নোৱাৰে। যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব, তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব। লক্ষ্যত উপনীত নহ'লে হতাশ নহ'বা। জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়। এইবাৰ নোৱাৰিলেও 1000 বাৰ চেষ্টা কৰা, নিশ্চয় এদিন জয়ী হ'বা। আজিলৈ ইমানখিনি। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।